হেল্ল' এভৰিৱান, গুড মৰ্ণিং আৰু সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইয়াৰ ৰাতিপুৱা মই গা পা ধুই ৰেডি হৈ গ'লোঁ আৰু এতিয়া সেন্দুৰকণ লগাই লৈছোঁ। প্ৰথম কাম মোৰ সদায় এইটোৱেই, গা পা ধুই সেন্দুৰকণ লগাই লওঁ। তাৰপৰা আৰু গোঁসাই ঘৰলৈ যাওঁ, চাকি গছ লগাই লওঁ। দিনটো যাতে সকলোবোৰ ভালে যায় আৰু সেইকাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি লওঁ আৰু সকলোকে যাতে ভালে ৰাখে, তাৰ কাৰণে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ। আৰু তাৰ পৰা সোণজনীক খুৱাই মেলি এতিয়া দুপৰীয়া হ'ল বাৰু। ৰাতিপুৱা তাইক পিঠাগুড়ি খোৱালোঁ, এনে প্ৰাৰ্থনা কৰি আহি পিঠাগুড়ি খোৱালোঁ। খাই মেলি অকণমান শুলে আৰু শুই উঠি আকৌ মই কল অকণমান খুৱাই দিছোঁ তাইক। কল খুৱাই দিছোঁ, মানে কল আছিলে, এতিয়া নোখোৱালে মানে থাকি যাব যে, সেইকাৰণে এতিয়া খুৱাই দিছোঁ আৰু শুই উঠিছে। অলপ পিছত মানে খিচিৰি খুৱাম 2টামান বজাত, সেইকাৰণে কল খুৱাই লৈছোঁ এতিয়া। আৰু তাই ভালে পাইছে কল খাই, সেইকাৰণে ভালে লাগে আৰু যিটো বস্তু খোৱালে খাই ভাল পায়, মনটো ভাল লাগে আৰু তাই ভালে পাইছে বাৰু খাই। ঘিউ অকণমান দি দিছোঁ লগতে। কিন্তু সৰহকৈ আহিব, কিন্তু অকণমান অলপহে আহিছে। দামটো চাই বস্তুটো কম, দামটো ল'বই বাৰু। বহুত বেছিয়ে কম আহিছে নেকি? খাবানে তুমি? এইটো নুচুবা, দেহা নুচুবা, চুইয়ে দিলা আৰু। আৰু ফ্লিপকাৰ্টৰ পৰা মানে পাৰ্চেল এটা আহিছিলে, সেই পাৰ্চেলটো আনিব গৈছিলোঁ। দুইজনী শুই আছিলোঁ আৰু এনেকৈ গুচি গ'লোঁ লৰালৰিকৈ। দেখিবলৈ একদম কিবা বেয়া হৈ আছোঁ আৰু আহি পেলানি সেইকণ যাওঁতে মানে গৰম উঠি গ'ল পূৰা। ফেনৰ তলত বহি দিছোঁহি আৰু টোপনি ধৰিছে তাই। টোপনি আহিছে, মোৰ দেহাটো টোপনি ধৰিছে। আমাৰ জিও ফুফু আহিছে, হয়নে? ফুফু আহিছোঁ কৈ দিয়া। দিনটো উৎপাত কৰি এতিয়া ওলাই আহিছোঁ আৰু, হয়নে? সন্ধিয়া এপাক নাহিলে ৰাতি টোপনি নাহিব নহয় আকৌ। শুই উঠিলে অকণমান শুলে আৰু ময়ো অকণমান শুই ল'লোঁ। ইমান মূৰটো বিষাইছিলে দিনটো, এতিয়া অকণমান শুই অলপ ভাল পাইছোঁ। এতিয়া অকণমান উলিয়াই আনিছোঁ তাইক আৰু এতিয়া আকৌ যাবলৈ হ'ব। ফুফু ফুফু ইয়াত দেখিছেনে মই কি কৰি আছোঁ? পিঠাগুড়ি ভাজি আছোঁ আৰু এতিয়া 10টাই বাজিব হ'ল। পিঠাগুড়িকেইটা আকৌ ভাজি যদি নথওঁ, গৰমত গোন্ধাই যাব যে, বেয়া হৈ যাব আৰু এনেই খুন্দা কষ্টটো এনেই যাব আৰু সেইকাৰণে ভাজি থৈছোঁ। পিঠাগুড়ি মানে সোণজনীৰ কাৰণে খাবলৈ, ৰাতিপুৱা তাইক পিঠাগুড়ি খাবলৈ দিওঁ যে, সেইকাৰণে পিঠাগুড়ি লাগেই তাইক মানে। আৰু মই যদি আৰু খোৱা বোৱাটো মই নাচালে কোনে চাব বাৰু? সেইকাৰণে পিঠাগুড়িকেইটা ভাজিয়ে থৈছোঁ, যিমানে কষ্ট নহওক আৰু। মাথাটো একেবাৰে ঘূৰাই গৈছে মানে, বহুত দেৰিৰ পৰা ভাজি আছোঁ যে। এনেকুৱা মানে কেৰাহীটোত এয়া লাষ্ট আৰু এইকেইটা আছেগৈ। 3-4বাৰ ভাজিলোঁ, এইবাৰ সৈতে 5বাৰ হ'ব আৰু। 1 কেজিমান হয়, 1 কেজিমান আছিলে মানে দিছিলোঁ। আৰু ভাজি থ'লে আৰু চিন্তা নাই বহুত দিনলৈ, নহ'লে অলপকৈ মানে খুন্দি থ'লে কি হয়, পটককৈ শেষ হৈ যায় আৰু আকৌ খুন্দা চিন্তা এটা থাকে, আকৌ ধুই মেলি। সেইকাৰণে এইবাৰ সৰহকৈ খুন্দি ভাজি থৈ দিম মানে ধুনীয়াকৈ, তেতিয়া বহুত দিনলৈ তাই খাই থাকিব পাৰিব। আৰু ল'ৰা ছোৱালীক পিঠাগুড়িটো, সৰু ল'ৰা ছোৱালীক মানে পিঠাগুড়িটো বেছিয়ে ভাল খুৱাব পাৰিলে, সেইকাৰণে পিঠাগুড়িটো মই তাইক দিওঁৱেই ৰাতিপুৱা। আৰু এতিয়া ঘামি মোৰ একেবাৰে জোল বৈ গৈছে আৰু তথাপিও ভাজি আছোঁ আৰু এয়া লাষ্ট আৰু এইখন ভাজিলে হৈ যাবই। ইয়াত ভাজি পেলানি মই থ'লোঁ আধা, আৰু এবাৰ ভাজি থ'লে হৈ যাব আৰু। গৰমত একদম এতিয়ালৈকে মানে আধা ঘণ্টামান হ'ল এনেকৈ ৰৈ থকা, মাথাটো একদম কিবা লাগি গৈছে আৰু। তাইৰ কাৰণে আৰু মই এইখিনি কষ্ট কৰিব পাৰিম বাৰু। আৰু
তাইক মই সকলোবোৰ বস্তু নিদিওঁ খাবলৈ, একদম চাই চাইহে দিওঁ। চব বস্তু তাইক খাব নিদিওঁ মানে লাগিলে মোৰ কষ্টই হওক, কিন্তু তাইক খোৱা বোৱাটো মানে একদম পূৰা গুৰুত্ব দিওঁ মই। ৰাতিপুৱা পিঠাগুড়ি খাব দিওঁ, আৰু ইয়াৰ পিঠাগুড়িৰ লগত মই গাখীৰত নিদিওঁ বাৰু। এবছৰলৈকে এবছৰ নোহোৱালৈকে গাখীৰ দিব মানা কৰে, সেইকাৰণে মই গাখীৰ দিয়াই নাই এতিয়ালৈকে বাৰু। পানীতে এনেকৈ সিজাই দিওঁ, পিঠাগুড়ি সিজাই দিওঁ, আৰু তাতে ঘিউ অকণমান দি দিওঁ, মিচিৰি দিওঁ, গুড় থাকিলে গুড় দিওঁ, আৰু নহ'লে মিচিৰি দিওঁ, চেনি নিদিওঁ। আৰু ঘিউ অকণ দি দিলে আৰু ধুনীয়া হয় খাবলৈ। মই মানে টেষ্ট কৰি চাওঁ, ডাঙৰ মানুহেও খাব পাৰে পিঠাগুড়ি এনেকৈ। বিস্কুটটো তাইক মই একেবাৰেই খাব নিদিওঁ মানে। কেতিয়াবা এনেই হাতত লৈ থাকিবলৈ দিওঁ, মেৰিগ'ল্ড বিস্কুটটো দিওঁ, কিন্তু বেলেগ বিস্কুট একেবাৰে খাব নিদিওঁ। কেতিয়াবা যদি ক'ৰবাত খাই নাজানো আৰু দেই, কিন্তু মই হ'লে খাব নিদিওঁ বিস্কুটটো মানে। সৰু ল'ৰা ছোৱালীৰ কাৰণে বিস্কুটটো একেবাৰে বেয়া, মানে কি বিস্কুটটো ময়দাৰ পৰা বনোৱা হয়, আৰু সেইকাৰণে বিস্কুটটো খাবই দিব নালাগে। যিবিলাক বস্তু সৰু ল'ৰা ছোৱালীৰ কাৰণে বেয়া, সেইবিলাক বস্তু খাবই দিব নালাগে। কাৰণ আজিকালি দেখিছে নহয়, ডাঙৰ মানুহবিলাকৰ যিমানহে বেমাৰ হয়, আৰু এতিয়াৰ পৰাই যদি ল'ৰা ছোৱালীক খোৱা বোৱাত গুৰুত্ব নিদিয়ে, পিছত হ'লে কি হ'ব। যিটো বস্তু তাহাঁতি এবাৰ খাই পায়, সেইটো বস্তুৱে তাহাঁতি বিচাৰে, মানে ভাল যদি পায় বস্তুটো খাই। সেইকাৰণে সৰুৰ পৰাই যদি হেল্ডি বস্তু দিয়া হয়, তেতিয়া হেল্ডি বস্তুৱে খাব পাৰিব মানে। আৰু এতিয়াৰ পৰাই যদি তাইক অকল মুখত টেষ্ট লগা বস্তু দিওঁ খাবলৈ, তেতিয়া পিছতো অকল মুখত টেষ্ট পোৱা বস্তুহে বিচাৰিব। তেনেকুৱা কথা মানে।